ওলাই কেতিয়াবা গৰমৰ ছিজন ন। নমস্কাৰ, মই চিৰঞ্জীৱ। আজি আহিছোঁ দেৰগাঁও গাঁৱৰ দেৱৰাজদাৰ ঘৰত। কোনফালে সোমাই এটা সাপ ওলাইছে, আহক ভিডিঅ'টো চাই থাকিব। সাপটো আমি কেনেকৈ ৰেস্কিউ কৰোঁ আৰু তাক কেনেকৈ ৰিলিজ কৰিম। মুচুৰাগুম সাপ, ইণ্ডিয়ান ৰেড স্নেক বুলি কয়। মুখৰ তলৰ ফালে সাপটো খুব খং উঠি আছে আৰু সি কামুৰিবলৈ ৰেডি হৈ আছে। সি এতিয়া বাইট কৰিছে, আপোনালোকে দেখা পাইছে। ডাঙৰ, যথেষ্ট ডাঙৰ। এই সাপটোৰ প্ৰিয় খাদ্য নিগনি আৰু সি নিগনি খাবলৈ আহি ইয়াত সোমালেহি। তাক খং উঠিছে, এই খং উঠাৰ কাৰণে ফুলাইছে। কিবা এটা খালে নিগনি চিগনি খালে ন। এইটো মুখত বগা কলা আঁচ থাকে। সাপটো তাতে পৰিছে। বাইট খোৱা মুডত আছে পুৰা। আপুনি মোবাইলটো এইখনৰ পৰা তুমি আমাৰ এইফালে মুচুৱাগুম ধৰিলে মোবাইল দি থৈ যাবা দেই। মুচুৱাগুম থাকিলে তোমাৰ ফেটি সাপটো নাহে ন, হয় নহয়? হয়, সেইটো কথা জানিব লাগিব ন। তোমাৰ যে ই কামুৰিলে যে নমৰা ন, এটলিষ্ট ই অবিষাক্ত সাপ, বিষ নাই। নেগুৰতো বিষ নাথাকে। তাক উঠাবলৈ মন যায়, ইমান ধুনীয়াকৈ আছে। ভালকে কৈছে নে? সেইখনো দুখ কথা দেই। নাপায়। নাই পোৱাটো। নহয়, এইটো আগৰ, এইটো মুঠ সলাব হৈছে। এইটো খুলিছে, মুঠ সলাব হৈছে। এই চকুটো বগা হৈছে, দেখিছেনে? মুঠ সলাব হৈছে। মুঠ সলাব হৈছে, চকুটো পকা হেৰি হৈছে। ধৰিছো। ভাল পাইছে শব্দ এতিয়া কৈ আছে। নেগুডাল হেৰি কৰো ৰবা। এই নেগুডালৰ বিষ থাকে বুলি কয় নহয়। এবাই দিয়ক, আপুনি এবাই দিয়ক। হাগিছে, গাত হাগিব ন, হাগিছে। তাৰ মূৰটো ধৰি আছে যে, একো নাই, এৰি দিওঁ। এইটো এটা অবিষাক্ত সাপ। ইয়াৰ ইংৰাজী নাম ইণ্ডিয়ান ৰেড স্নেক। ইয়াৰ নিগনি প্ৰিয় খাদ্য আৰু অসমীয়াত মুচুৰাগুম সাপ বুলি কয়। বুঢ়া লোকে বাৰীৰখীয়া বুলিও কয়। ই আমাক বাৰীত থকা নিগনি এইবিলাক খাই আমাক বচাই থাকে আৰু ই বহুত উপকাৰী সাপ। ইয়াক আমি মাৰিব নালাগে কেতিয়াও। এই মুচুৰাগুম সাপটো মই ওচৰৰে জংঘলখনত এৰি দিছোঁ। এটা পুল আছে, খুব ধুনীয়াকৈ এটা নিজৰা বৈ আছে। তো পানীতে তাক এৰি দিম। ভিডিঅ'টো ইমানেই। ভিডিঅ'টো ভাল লাগিলে কমেণ্ট কৰিব, লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।